মাইনা কাইলৈতো আমাৰ প্ৰজেক্ট আছে হয় নিমপাতৰ দালি ক'ত পাম তুমি এটা কাম কৰিবা কাইলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ আহিবা মই মোৰ দাদাক কৈ নিমপাতৰ দালি আনি থৈ দিম তুমি লৈ যাবাহি ঠিক আছে হ'ব ব'লা এতিয়া ঘৰলৈ যাওঁ দেৰিয়ে হৈছে মাইনা মাইনা দাদা গৈছো চাহ এফালে আছো কি কাম আছিলে তোৰ মানে মোৰ প্ৰজেক্টৰ কাৰণে লগৰজনীক আৰু মোক নিমপাতৰ দালি দুটা লাগিছিলে এয়া কাপোৰলৈ আৰু সোনকালে লৈ আহ পইচা পইচা লাগিব পইচা বা নিজৰ ভনীয়েকজনীক আনি দিওঁতেনো পইচা লাগেনে লাগিবতো পইচা পইচা নহ'লে নহ'ব হ'ব দে দিম দে এতিয়া সোনকালে যা যোৱা যোৱা তুমি যোৱা মই কাপোৰ পিন্ধি লওঁ তাৰপিছত গৈ আছো মাইনা পইচা আৰু দাখন লৈ আহ হয় ইয়ালৈ আৰু সোনকালে লৈ আহ হেল্ল' নিকু ক'ত আছা তুমি চাওঁ এইপিনে আমাৰ ঘৰত আহাচোন এবাৰ ভণ্টি প্ৰজেক্টটোৰ কাৰণে অলপ নিমপাতৰ দালি কেইটামান লাগে দুইজনে গৈ লৈ আহোগৈ ঠিক আছে তুমি আহা মই ওলাই গৈছোঁ অ'কে অ'কে ঠিক আছে তুমি যোৱা এতিয়া পিছত লগ পাম ভণ্টি অ' ভণ্টি মৰমতে ডুবি যাবলৈ মন যায় তোকে কৈ দিবলৈ চকু যায় তোৰে চকু ভণ্টি লোৱা নিহা এয়া মোৰ দাদা নি হেল্ল' দাদা এয়া মোৰ বান্ধৱী নিহা ভণ্টি বহা তোমালোকে
চাহ খোৱা মই ফ্ৰেছ হৈ আহোঁ চাহ খোৱা মাইনা তোমাৰ দাদাই কি কৰে অ' বা মোৰ দাদাক দেখিয়ে সুধিলি যে এই এজনী এনেই সুধিছিলোঁ হে মোৰ দাদা যে MA পাছ কৰি এতিয়া ৰাতি ৰাতি আৰ্মি কৰে মানে পাচি খালে আকৌ কিয় মোৰ দাদাক ভাল লাগে নেকি সেই এজনী হ'ব আৰু মই যাওঁ দেৰি হৈ আছে লোৱা এয়া নিমপাত লোৱা দিয়া কালি কালত যাবি নহয় যাম প্ৰজেক্ট জমা দিব আছে নহয় যাবতো লাগিবই ঠিক আছে মই যাওঁ বাই কাইলৈ লগ পাম অ' ভণ্টি ভণ্টি অ' নিহা ঘৰ ক'ত অ' তোক কিয় লাগে বান্দৰ আৰে কোৱা না ক'ত কোৱা না নিহা ঘৰ ক'ত ক'লে মোক 100 টকা লাগিব আৰু লগতে নাম্বাৰটো দিম হ'ব ঠিক আছে নাম্বাৰটো দিয়া মই তোমাক 100 টকা দিম হ'ব হ'ব দিয়া নহ'লে য়েছ পাই গ'লো বান্দৰটো হেল্ল' নিহা হেল্ল' হয় কোননো মই চিনি পোৱা নাই মই মাইনাৰ দাদা হয় আকৌ চিনি পাইছোঁ অ' ভণ্টি আজি কলেজত মই থ'ব যাম দিয়া তোমাক কি দাদা তোমাৰ গা ভাল আছেতো কিয় মই যাব নোৱাৰি নেকি পাৰি কিন্তু কি কিন্তু যিটো ল'ৰাই মই ক'লেও থ'ব নাযায় আজি নিজে থ'ব যাব মোক হ'ব কিবা এটাতো কাৰণ আছে একো কাৰণ নাই হ'ব তুমি ওলোৱা মই থ'ব যাম তোমাক হ'ব দাদা শুনকচোন এই ওচৰে পাজৰে মেকানিকৰ দোকান আছে নেকি বাৰু অকণমান বেয়া হৈছিলে চাই দিবচোন ঠিক আছে মই চাই দিছোঁ ৰ'বা দাদা ৰবা সেইজনী নিহা হয় নেকি মোৰ স্কুটিখন বেয়া হ'ল আহা তুমি আমাৰ লগতে যাব পাৰিবা যাব পাৰিম জানো পাৰিবা উঠা বাইকত উঠা তুমি শিকোৱা তুমি যোৱা গাড়ীখন ভাল হওঁতে অলপ দেৰি হ'ব আহোঁতে তুমি লৈ যাবা ঠিক আছে যোৱা মই ভালকৈ থৈ দিম তুমি লৈ যাবা ঠিক আছে ঠিক আছে উঠা
নিহা আমাৰতো ভাল পোৱা প্ৰায় বহুদিনেই হ'ল হ'ল ব'লা এদিন আমি ফুৰিবলৈ যাওঁ দুয়োৱে যাবানে তুমি মোৰ লগত যাব পাৰি কিন্তু কি কিন্তু খুৰাই তোমাৰ লগত দেখিলে মোক মাৰি পেলাব একো নহয় মই আছোঁ নহয় হ'ব দিয়া যাম নহ'লে কালি 10 বজাত নহ'লে ওলাই আহিবা মই ৰৈ থাকিম হ'ব হ'ব ব'লা যাওঁগৈ নহ'লে এতিয়া ব'লা উপা এজনী আমাৰ নিহা নহয়নে পুৰা চিনাকিও লাগে কিন্তু লগৰজন কোন আজি তাইক ঘৰত সুধিম গ'ল ব'লক খুৰা খুৰা এতিয়া কি কৰিব তাইক চালা জধা মূৰ্খ তই মোৰ মাথা নাখাবি মোক ভাবিবলৈ দে হ'ব খুৰা আপুনি বহক এইফালে আহা আজি কাৰ বাইকত ঘূৰি ফুৰিছিলি কি মানে খুৰা তাৰ নাম নীল আৰু মই তাক ভাল পাওঁ কি ককাইদেউ কিহৰ ইমান হুলস্থুল মাজনী যে কান্দি কান্দি ভিতৰলৈ গৈছে কি হৈছে মানে তোমালোকতো পথাৰলৈ ওলাইছিলা ইমান সোনকালে ঘূৰি আহিলা যে জীয়েৰে খুৰা মাজনী কি হৈছে এইবোৰ তাই কি ক'ব খুৰা ময়ে কম আজি নিজৰ লগত বাইকত ঘূৰি ফুৰিছে কি শুনিছো মাজনী হয় দেউতা তুমি এইবোৰ ঠিকেই শুনিছা ব'ল আজি ইয়াক শেষ কৰি দিম ব'লক খুৰা তাক একো নকৰিব ব'লা বাদ দিয়া হে দুই ভিতৰলৈ খুৰা মোৰ লগৰকেইটালৈ ফোন কৰিম নেকি খুৰা ঠিক আছে হেল্ল' ক'ত আছ মই আড্ডাত আছোঁ অলপ ওলাই আছোন এই এটা ধৰিব লাগে যা ওলাই ঠিক আছে ব'ল এটা টপকাব লাগিব এইটো পৰা বহি আছে মোৰ লগৰকেইটা আহি আছে ব'লক হ'ল
কি হৈছে ছোৱালী ভাল কৰিছ বল বল বস বস দাদা কি কি দাদা পানী দিয়া উঠা 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 মাইনা ও মাইনা দাদা খোলা দাদা দাদা তো কি হয়েছে আগে ভিতৰত লৈ যাওঁচোন গজেন এই আমাৰ সকলো সন্মান শেষ কৰি দিলে কিবা এটা কৰিব লাগিব ককা দেউ কাইলৈ তাইক মাহীয়েকৰ ঘৰত থৈ আহিব নেকি ঠিকেই ভাবিছা সেইটোৱে কৰা যাওক নিহা আৰু নীলৰ সম্পৰ্কৰ কথা নিহাৰৰ ঘৰত গম পায় আৰু নিহাক মাহীয়েকৰ ঘৰত লৈ অহাৰ সিদ্ধান্ত লয় এই সকলোবোৰ কথা নিহাই নীলক হেল্ল' কৰি কয় নীল আৰু তাইক লৈ যাব কয় তুমি সোনকালে কিবা এটা কৰা নহ'লে দেউতাহঁতে মোক কালি মাহীহঁতৰ ঘৰলৈ থৈ আহিবগৈ নিহা এতিয়াই কৰি আছো মই কিবা এটা ঠিক আছে হ'ব অ'কে অ'কে নিহাৰে নীলক ফোন কৰি কোৱাৰ পিছত তেওঁৰ ভনীয়েকক নীলে সকলোবোৰ কথা কয় নীলে সকলোবোৰ কথা কোৱাৰ পিছত নীলৰ ভনীয়েক নিহাৰৰ ঘৰলৈ ওলাই যায় দাদা নিহা ঘৰত নাই আছে আছে আহা আহা জলা হা তুমি এটা বহাচোন মই মাতি দিছোঁ নেহা তোমাৰ লগৰজনী আহিছে অঁ মাইনা আহিলা ভালে কৰিলা এনেদৰে সকলোবোৰ কথা জনাৰ পিছত নিহাই এটা সিদ্ধান্ত ল'লে যে তেওঁ এদিন নীলৰ লগত মনে মনে পলাই যাব আৰু এনেকৈয়ে সম্পূৰ্ণ কাহিনীটো আগলৈ আগবাঢ়ি থাকিলে
লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো দবাই দিব বাই বাই